আজি আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিব আহিলোঁ। এই মন্দিৰভাগ নগাঁও জিলাৰ মাজমজিয়াতে আছে। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি প্ৰায়েই ইয়ালৈ আহোঁ। ইয়ালৈ আহিলে মনটো বৰ পবিত্ৰ যেন অনুভৱ কৰোঁ। বিশেষ দিন দুটিত আমি প্ৰায়েই ইয়ালৈ আহোঁ। এটা হৈছে মোৰ ছোৱালীৰ জন্মদিনৰ দিনা আৰু আনটো হৈছে আমাৰ বিবাহ বাৰ্ষিকীৰ দিনাখন। আহকচোন মোৰ ভিডিঅ'টোৰ জৰিয়তে মই অকণমান চাৰিওদিশটো আপোনালোকক দেখাবলৈ বিচাৰোঁ। ভিডিঅ' অৱশ্যে মই বনাব নাজানো, তথাপিও বনাবলৈ অকণমান চেষ্টাহে কৰিছোঁ। আজি তাতে মোৰ ভণ্টিৰ ল'ৰাটোৰ জন্মদিন আছিলে। সেই উপলক্ষে ইয়াতে ভোগৰ আয়োজন কৰিছিল। অনুষ্ঠানভাগ চলি থকা অৱস্থাতে মই এই ভিডিঅ'টো বনালোঁ। চাওকচোন কিমান যেন মনটো পবিত্ৰ লাগে ইয়ালৈ আহিলে। এয়া অনুষ্ঠানভাগ চলিয়ে আছিলে তেতিয়া। ধন্যবাদ।